হেল্ল' বন্ধুসকল, মই বহুদিন বিৰতিৰ পিছত আকৌ আহিছোঁ মোৰ ইউটিউব চেনেল হেল্ল' বাঙালীপাৰা এম লৈ পেলাই। আজি এক বিশেষ দিন, আজি মহাশিৱৰাত্ৰি। আপোনালোকে সকলোৱে জানে 6:45 পৰা আজি শিৱৰাত্ৰিৰ যোগ লাগিব। সেয়েহে আজি সন্ধিয়া আমাৰ লগে ভাগে দাদা বন্ধুসকলৰ লগত মই ঘৰতেই এই মহাৰাত্ৰিৰ এক বিৰল যোগ পূজন কৰিবলৈ গৈ আছোঁ। ৰাতি এই বিৰল যোগ আহে সম্পূৰ্ণ 30 বছৰৰ অন্তৰে অন্তৰে। আজি সেই 30 বছৰ অতিক্ৰম কৰি আজি সেই দিনত উপনীত হৈছে। আজি মহাশিৱই এই যি নীলকণ্ঠ নাম পাইছিলে, আজিৰ সেই মহাযোগ ৰাত্ৰি তেখেতে বিষ পান কৰি পেলাই হলাহল বিষ পান কৰি নীলকণ্ঠ নাম পাইছিলে। যি বিষৰ দ্বাৰা তেওঁৰ কণ্ঠ নীলা হৈ গৈছিলে বিষৰ কাৰণে, সেইকাৰণে তেখেতে নীলকণ্ঠ নাম পাইছিলে। আজি সেই মহাযোগ। সেয়েহে সকলোৱে একান্ত মনে যদি আজি সন্ধিয়া ৰাতি বিশেষকৈ মহাদেৱক পূজা অৰ্চনা দিয়ে, তেখেতসকলে ঐশ্বৰ্য বৈভূতি আৰু ঘৰুৱা বহুতো সমস্যা তথা হাই কাজিয়া আদিৰ পৰা ৰক্ষা পাব বুলি বা এই সমস্যাসমূহ বিনাশ হ'ব বুলি প্ৰবাদ পুৰাণ মতে কথা আছে। সেয়েহে সকলোৱে মোৰ দৰেকৈ সকলোৱে এনজয় কৰক আৰু শিৱ পূজাক বিশেষভাৱে অন্তত 10-15 মিনিট আৰাধনা কৰি পূজা অৰ্চনা কৰক। আপোনাৰ নিশ্চয় সুফল হ'ব। পৰৱৰ্তী পৰ্যায়ত মই আমাৰ আয়োজনখিনি দেখুৱাই লৈ যাম। এই আমাৰ লগত আছে মোৰ দাদা কাশীনাথ চিমৰীয়া, ভাইটি শ্যাম আৰু তৰুণো আছে। ইতিমধ্যে ক'ৰবাত গৈছে, তেখেতসকলে যোগাৰ কৰি আছে। সেয়েহে সকলোৱে এই ভিডিঅ'টো চাব আৰু প্ৰত্যেক ক্ষেত্ৰতেই মহাদেৱক পূজা কৰিলে এই সুফলসমূহ পোৱা যায়। আজি ময়ো সেই অনুষ্ঠান এভাগি আগবঢ়াইছোঁ। সেয়েহে চাই থাকক। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। শ্যাম চাই দিয়ে পেলাই হৈ যাব। মোটামুটি